বৰমাৰ দহা কাজৰ আজি কাজ আছিল। দাদাই ফটোকপি ওচৰত এগছি চাকি আৰু ধূপ জ্বলাইছে। এজন দুজনকৈ ভকত কেইবাজনো আহিছে। আহি যেন ৰভাতলিখন শুৱনি কৰি তুলিছে। বৰমা যেন আমাৰ মাজতে আছে, এনেকুৱা অনুভৱ হৈছে। লাহে লাহে যেন সকলো পাহৰি যাবলৈ ধৰিছে। ভকতে নাম লৈছে। নামৰ মাজতে যেন বিলীন হৈ গৈছে বৰমা আত্মাই। এয়া দেখিছে, ভকত বৈষ্ণৱে নাম প্ৰসংগ আৰম্ভ কৰিছে। আচলতে কাজৰ দিনা অলপ দীঘলীয়া হয়। বামুণৰ কৰ্মখিনি কৰি সম্পূৰ্ণ হোৱাৰ পিছত যিহেতু শৰাই সজোৱা হয়, গতিকে বহুত পলম হৈ যায়। যিহেতু আমি বামুণীয়া ধৰ্মৰ মানুহ, গতিকে বামুণৰ দ্বাৰাই আমি কামখিনি সম্পূৰ্ণ কৰোঁ। এয়া ভকতে নাৰিকলৰ পৰা ধৰি সকলোখিনি যিখিনি দেউৰী কৰ্ম, সেই কৰ্মখিনিও কৰি আছে, লগতে ইয়াত বহি লৈ সকলোৱে মিলি। গতিকে বৰমাৰ আত্মা সদগতি কামনা কৰি যেন এভাগি শৰাই লগতে তেখেতৰ হৈ শ্ৰাদ্ধৰ কামখিনি নিজ নিয়মত কৰা হৈছে সকলোখিনি। আৰু আমাৰ পৰিয়ালৰ ইজন সিজনকৈ বহুজন উপস্থিত আছিল আৰু ভালো লাগিছিল। সকলোখিনি আমাৰ মাজত সেইদিনা উপস্থিত হৈছিলেহি। এয়া হ'ল বৰ্তা, মানে বৌ হাজবেণ্ড। তেখেতে ৰাতিপুৱা বা সকলো কাম কৰি চাহ একাপ খাইছে। আৰু ইজন সিজন কামৰ ল'ৰাইও বহুতখিনি খেলা ধূলা কৰি আছে, ইফালে সিফালে ঘূৰা পকা কৰি, আৰু ভিতৰত বামুণৰ কাম কৰি আছে। বামুণৰ কাম মানে সম্পূৰ্ণ হোৱাৰ পিছতে মই গৈ পালোগৈ। মানে আধা সম্পূৰ্ণ কাম শেষেই হ'ল। বামুণে চাহ দি পিন্ধিলে। এতিয়া বোলে মোক কৈছে, তই কি কৰিবলৈ আহিছ ইয়াত? এতিয়া মোকে ধমকি দিছে। এয়া বামুণৰ কৰি মেলি আমি জলপান খাবলৈ বহিলোঁ। এয়া জলপান খাইছে, বহুত ধুনীয়া গাখীৰ দেই। গাখীৰটো দেখি কিন্তু লোভ লাগি গ'ল। গতিকে বহিলোঁ, নহয় ভোকো লাগি আছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, খাই দিওঁ জলপান, খাই দিলোঁ। আৰু এয়া আমাৰ সকলো ভকত বৈষ্ণৱ লাগি এয়া দেও দেও কিন্তু বৰ এমুনা দিলোঁ। এমুনাই মই দাঙি নি থৈ আহিলোঁ। গোটেই ইমানখিনি বুজাই নহয়, আচলতে দেউৱে লাভ আছে। বহুতখিনি অৰিহণাও পায়, লগতে বহুতখিনি বস্তুও পায়, নহয়নে বাৰু? আৰু ৰ'দটো দিলে, সঁচাকৈ ৰ'দটো দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিছে। বতৰটো যে ইমান বৰষুণ দি আছিলে, তাৰ মাজত যে এজাক ধুনীয়া ৰ'দ আহি গ'লো, কি মজা। আৰু নাম প্ৰসংগ চলিয়ে আছে, শেষ হোৱাই নাই। মই গোটেইখন ঘূৰি পকি ভিডিঅ'কেইটাটো কৰি আপোনালোকক আগবঢ়ালোঁ। গতিকে আপুনি লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব বৰমাৰ আত্মা সদগতি কামনা কৰি। ভাল লাগিব নিশ্চয়, নহয় জানো বাৰু? গতিকে আপোনালোকক নিদিনো কাক দেখুৱাম। আৰু সেইদিনাখনে সঁচাকৈ যেন আমাৰ মাজতে যেন বৰমা ইফাল সিফালকৈ ঘূৰি ফুৰিছিল। অনুভৱেই হোৱা নাছিল যে বৰমা আমাৰ মাজত নাই, আমাৰ মাজৰ পৰা যে হেৰাই গৈছিল। আৰু শেষত পাঠৰ সেৱা, মানে নাম প্ৰসংগ সকলো শেষ হোৱাৰ পিছত সকলোৱে সেৱা কৰিছে, কিন্তু মইহে থাকি গ'লোঁ মানে মই ভিডিঅ' কৰাত ব্যস্ত থাকিলোঁ। মই হ'ব, প্ৰথম শেষ একো নাই, সেৱা কৰিয়ে আছোঁ। গতিকে সকলো জয়ধ্বনি দি যেন আজিলৈ আমাৰ নাম প্ৰসংগ শেষ হ'ল। তাতে বাৰেগৰা বৰনামঘৰ ফালৰ পৰা এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ বৰমাৰ নামত আগবঢ়াইছিল। তাকে আমাৰ বৰ্তাজনে পাঠ কৰি আছে আৰু সকলোৱে তলত বহি সেৱা জনাই আছে। এটা ভাল লগা মুহূৰ্ত আৰু এটা দুখৰ বেদনাদায়ক মুহূৰ্ত। সঁচাকৈ যেন এই মুহূৰ্ত যেন সকলোৰে চকু পানী নিগৰি গৈছিল, কিয়নো বৰমা যেন সঁচাকৈ আমাৰ মাজৰ পৰা হেৰাই গৈছিল, এনেকুৱা এটা অনুভৱ। আৰু সকলোৰে চকুত কেৱল চকু পানী। আৰু মই কেমেৰাটো লৈ ইজনে সিজনক কেমেৰা কৰি থাকিলোঁ। সঁচাকৈ কিনো ক'ম, ক'বলৈ ভাষাহীন হৈ পৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, য'তেই আছে যেন ভালে থাকক, কুশলে থাকক। আৰু সকলোখিনি দেখিছে নহয়, এইটো আমাৰ পৰিয়াল। আমাৰ শইকীয়া পৰিয়াল বুলি ক'লে বহুত ডাঙৰ এটা। গতিকে এটা খেলৰ মানে এটা নামঘৰত এটা আমাৰ পৰিয়ালটোৱে যেন সম্পূৰ্ণ কৰিব, এনেকুৱা এটা হয়। আৰু বৰ্তাই ধুনীয়াকৈ পাঠ কৰি দিলে শ্ৰদ্ধাঞ্জলি পত্ৰখন। আচলতে শ্ৰদ্ধাঞ্জলি পত্ৰ কয় নে কি কৰে মই আচলতে নাজানো। যদি আপোনালোকে জানে জনাই দিব আৰু দায় দোষ নধৰিব। আৰু এয়া বৰ্তাকে শ্ৰদ্ধাঞ্জলি পত্ৰখন দিলে, তেখেতে গ্ৰহণ কৰিছে আৰু মোক ক'লে ফটো মাৰিবলৈ। কিন্তু ফটো নহয়, মই ভিডিঅ' কৰাত ব্যস্ত।